নমস্কাৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ সম্পৰ্কে। ঠিক আছে, তে আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ বিষয়ে, যাক ইংৰাজীত কয় ট্ৰাইগোনমিতি। তাৰ আগতে ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল, তোমালোকে এই দুটা চিত্ৰলৈ মন কৰা। প্ৰথম চিত্ৰটোলৈ চোৱা যে প্ৰথম চিত্ৰটোত কি হৈছে যে এটা বিল্ডিং আছে, এটা ওখ বিল্ডিং আছে। ঠিক আছে, বিল্ডিংটোৰ তলত কিছু আঁতৰত এজন লোক আছে। লোকজনে এতিয়া বিল্ডিংটোলৈ চাই তেওঁ বিল্ডিংটোৰ উচ্চতা কিমান হ'ব সেইটো নিৰ্ধাৰণ কৰিব লাগে। ঠিক আছে, এতিয়া বিল্ডিংটোৰ উচ্চতা কিমান আছে সেইটো নিৰ্ধাৰণ কৰিবলৈ আমি যদি তেওঁ য'ত থিয় হৈ আছে তাৰ পৰা বিল্ডিংটোলৈ লক্ষ্য কৰিলে তেওঁ কিমান ডিগ্ৰী এংগেল হ'ব। ঠিক আছে, তেওঁ য'ত থিয় হৈ আছে তাৰ পৰা বিল্ডিংটোলৈ কিমান ডিগ্ৰী এংগেল হ'ব আৰু বিল্ডিংটোৰ পৰা তেওঁ কিমান দূৰত্বত আছে, এইটো যদি আমি জানিব পাৰোঁ তেতিয়া আমি ত্ৰিকোণমিতিৰ সহায়ত ত্ৰিকোণমিতিৰ কিছুমান সূত্ৰৰ সহায়ত আমি বিল্ডিংটোৰ উচ্চতা উলিয়াব পাৰিম। হয়নে? কিমান প্ৰয়োজন হৈ যায় আমাক ত্ৰিকোণমিতি। ঠিক সেইদৰে আমাৰ চিত্ৰ নং 2 লৈ চোৱা যে এটা বিল্ডিঙৰ ওপৰত এজন লোক বহি আছে। ঠিক আছে, আৰু বিল্ডিংটোৰ তলত মানে ফ্ৰণ্টতে এটা নদী আছে আৰু নদীটোৰ সেইটো পাৰত এটা ফুলৰ গছ আছে। এতিয়া সেই ব্যক্তিজনে ফুলৰ গছলৈ লক্ষ্য কৰিছে। ঠিক আছে, আৰু তেওঁ এতিয়া নদীটোৰ দূৰত্ব মানে নদীটো কিমান বহল সেইটো ওলাব লাগে। তেওঁ নদীটো কিমান বহল হয় সেইটো ওলাবৰ কাৰণে তেওঁ কিমান উচ্চতাত থিয় হৈ আছে আৰু তাৰ পৰা তেওঁ যদি কিমান ডিগ্ৰী এংগেল তেওঁ ফুলটোলৈ লক্ষ্য কৰি তেওঁ কিমান ডিগ্ৰী এংগেল সৃষ্টি হৈছে সেই দুটা যদি আমি জানো, ঠিক আছে, তেনেহ'লে আমি নদীটোৰ বহল কিমান সেইটো আমি জানিব পাৰিম। চ' এইটোৰ কাৰণে আমাক প্ৰয়োজন হয় ত্ৰিকোণমিতি। ত্ৰিকোণমিতি তাৰ কাৰণে আমাৰ কি প্ৰয়োজন হয়? ত্ৰিকোণমিতি, যাক ইংৰাজীত কোৱা হয় ট্ৰাইগোনমিতি। ট্ৰাইগোনমেট্ৰি। এতিয়া ইংৰাজীত ট্ৰাইগোনমিতি বুলি কয় আৰু অসমীয়াত কয় ত্ৰিকোণমিতি। এতিয়া ট্ৰাইগোনমিতিৰ সম্পূৰ্ণ অৰ্থ কি? ট্ৰাইগোনমিতি, ট্ৰাই মানে হ'ল 3, গণ মানে হ'ল ছাইড, আৰু মেট্ৰি মানে হ'ল কেলকুলেট বা মেজাৰমেণ্ট, যিকোনো আমি ক'ব পাৰোঁ। ঠিক আছে, মানে কি অসমীয়াত তিনিটা বাহুৰ গণনা কি বুলি কোৱা হ'ব? ট্ৰাইগোনমিতি। এতিয়া ভাইটি ভণ্টিসকল আৰু বন্ধু বান্ধৱীসকল, ট্ৰাইগোনমিতি বা ত্ৰিকোণমিতি আমাক কিহৰ কাৰণে প্ৰয়োজন হয় সেইটোৰ বিষয়ে আমি জানিলোঁ। এতিয়া ত্ৰিকোণমিতি কি হয় যে যিবোৰ এংগেল থাকে, মানে এটা ত্ৰিভুজৰ যিবোৰ এংগেল থাকে আৰু যিবোৰ ছাইড থাকে, মানে যিবোৰ কোণ থাকে আৰু যিবোৰ বাহু থাকে, সেইবিলাকৰ মাজত এটা সম্পৰ্ক থাকে। ছাপ'জ আমি এটা ত্ৰিভুজ অংকন কৰিলোঁ। এটা ত্ৰিভুজ ল'লোঁ। এই ত্ৰিভুজটোৰ ABC হিচাপে নামাংকন কৰিলোঁ। ঠিক আছে, এই ত্ৰিভুজটোৰ যিবোৰ কোণ আছে, কোণ কি আছে? এংগেল A আছে, তাৰপিছত এংগেল কি আছে? B আছে, তাৰপিছত এংগেল
চি এই তিনিটা কোণ আছে আৰু বাহু কি আছে বাহু আছে এ বি তাৰপিছত বি চি তাৰপিছত আৰু কি আছে এ চি বা চি এ এই তিনিটা বাহু আছে এই তিনিওটা কোণ আৰু তিনিওটা বাহু এটা নিৰ্দিষ্ট অনুপাতত সিহঁতে সম্পৰ্ক বজাই ৰাখে ঠিক আছে এই ত্ৰিভুজ এটাৰ তিনিওটা বাহু আৰু তিনিওটা কোণ এটা নিৰ্দিষ্ট অনুপাতত মানে সম্পৰ্ক বজাই ৰাখে আৰু সেই অনুপাতটোকে কয় ত্ৰিকোণমিতিক অনুপাত আৰু সেই অনুপাতটোক কি বুলি কোৱা হয় ত্ৰিকোণমিতিক অনুপাত ত্ৰিকোণমিতিক অনুপাত যাক ইংৰাজীত কোৱা হয় ট্ৰাইগনমেট্ৰিক ৰেচন এতিয়া আমি এই ট্ৰাইগনমেট্ৰিক ৰেচন বা ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আমি বহলাই আলোচনা কৰিম ভাইটি ভণ্টিসকল ত্ৰিভুজ এটাৰ সাপোজ এ বি চি এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ এ বি চি এটা ত্ৰিভুজ এ বি আৰু চি এই ত্ৰিভুজটোৰ আমি এটা কোণ ললোঁ ধৰা এ কোণ এই কোণটোৰ যিটো বিপৰীত বাহু থাকিব সেই বিপৰীত বাহুটোক কোৱা হয় অতিভুজ এতিয়া ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল এ বি চি এই ত্ৰিভুজটোৰ আমি এটা কোণ ললোঁ সাপোজ এ চি এ বি এটা কোণ ললোঁ আমি সাপোজ কোণ এটা কি ললোঁ চি এ বি এই চি এ বি কোণটোৰ ঠিক আছে চি এ বি কোণটোৰ মানে আমি এক শৰ্টত লিখোঁ কোণ এ ঠিক আছে চি এ বি কোণটোৰ যিটো ইয়াৰ মুখামুখি যিটো বিপৰীত বাহু থাকিব সেইটোক কয় এই কোণৰ বিপৰীত বাহু সেইটো হ'ব কি এই কোণৰ বিপৰীত বাহু যাক ইংৰাজীত পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় যাক ইংৰাজীত কি বুলি কোৱা হয় পাৰপেণ্ডিকুলাৰ তাক আমি শৰ্ট ইংৰাজীৰ মানে পি আখৰে আমি চিহ্নিত কৰিলোঁ ঠিক আছে এই কোণৰ যিটো বিপৰীত বাহু থাকিব সেইটোক কি বুলি কয় এই কোণৰ বিপৰীত বাহু আৰু ইংৰাজীত কোৱা হয় পাৰপেণ্ডিকুলাৰ আৰু এই কোণটো য'ত যিটো বাহুত লাগি আছে মানে যিটো বাহুত এই কোণটো সৃষ্টি হৈছে ঠিক আছে সেইটোক ক'ব এই কোণৰ সন্নিবিষ্ট বাহু এই কোণৰ কি বুলি কোৱা হ'ব এই কোণৰ সন্নিবিষ্ট বাহু এই কোণৰ সন্নিহিত বাহু আৰু যিটো এ চি আছে এইটো চবতকৈ দীঘল বাহু হ'ব ঠিক আছে এ চিটোক কোৱা হ'ব অতিভুজ কি বুলি কোৱা হ'ব অতিভুজ ঠিক আছে অতিভুজটোক ইংৰাজীত কয় হাইপটেনচি চ' আমি তাক এইচ নামেৰে নাম দিলোঁ আৰু যিটো এই কোণৰ যিটো ভূমি মানে যিটো হেৰি থাকিব সন্নিহিত বাহু থাকিব তাক ইংৰাজীত কয় বেছ তাক আমি বি আখৰে চিহ্নিত কৰিলোঁ ঠিক আছে এইদৰে এই কোণ সাপেক্ষে এই কোণৰ বিপৰীতে যিটো বাহু থাকিব মানে বি চি বাহুটো হ'ল এই কোণৰ বিপৰীত বাহু আৰু এই কোণটো যিটো বাহুৰ লগত সন্নিবিষ্ট হৈ থাকিব সেই বাহুটোক ক'ব এই কোণৰ সন্নিবিষ্ট বাহু আৰু এ চি হ'ব যিটো আটাইতকৈ ডাঙৰ মানে বাহু হয় সেই বাহুটো হ'ব অতিভুজ
আমি ইংৰাজীত এই কোণৰ বিপৰীত বাহু যিটো থাকিব সেইটো হ'ল লম্ব, আৰু লম্ব এটা সমকোণী ত্ৰিভুজ হয় যিহেতু ইয়াক পাৰপেণ্ডিকুলাৰ বুলিও কোৱা হয়। ঠিক আছে, আৰু যিটো অতিভুজ হ'ব তাক ইংৰাজীত কয় হাইপ'টেনচিক, আৰু যিটো সন্নিবিত বাহু তাক ইংৰাজীত কোৱা হয় বেছ। এতিয়া এই কোণ সাপেক্ষে এই কোণৰ অতিভুজ, বিপৰীত বাহু আৰু সন্নিবিত বাহুৰ মাজত ছয় ধৰণৰ অনুপাতত ভাগ কৰিব পাৰি, যাক ইংৰাজীত নাম দিয়া হৈছে সাইন, কছ, টেন, কট, সেক, কসেক। ঠিক আছে, এই ছয় ধৰণৰ অনুপাতত মানে বিভক্ত কৰা হৈছে। এই কোণ সাপেক্ষে এই কোণৰ অতিভুজ, এই কোণৰ বিপৰীত বাহু, এই কোণৰ বেছ মানে সন্নিবিত বাহু, এইবোৰ মিলাই কেনে মানে সিহঁতৰ বিভিন্ন ধৰণে অনুপাতত সিহঁতক ছয়টা অনুপাতত ভাগ কৰা হৈছে। সেই সেই ছয়টা ভাগক কি বুলি কেনেধৰণে নাম দিয়া হৈছে? সাইন, কছ, টেন, কট, সেক, কসেক। এতিয়া এই অনুপাতবোৰ আমাৰ মুখস্থ কৰিবলৈ খুব টান হয়। ঠিক আছে, এতিয়া অনুপাতবিলাক মুখস্থ কৰিবৰ কাৰণে মই এটা অতি দৰকাৰী মই সূত্ৰ তোমালোকক দি আছোঁ, যিটোৰ জৰিয়তে তোমালোকে এই ছয়টা অনুপাতকে তোমালোকে অতি সহজে মনত থাকিব, যিটো তোমালোকে লাইফ টাইম পাহৰি নোযোৱা। ঠিক আছে, আৰু সেইটো হ'ল, মই এটা কবিতা ক'ম, যিটো হিন্দী কবিতা হ'ব। সেইটো কবিতা হ'ল পণ্ডিত বদ্ৰী প্ৰসাদ। কি কৈছোঁ? পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল। ঠিক আছে, পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল, সোনা চান্দি তোল। মই কি কৈছোঁ আৰু এবাৰ কওঁ, পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল, সোনা চান্দি তোল। তোমালোকে যদি এই বাক্যটো ভালদৰে মনত ৰাখা, তেনেহ'লে এই ছয়টা অনুপাতৰ সূত্ৰ তোমালোকৰ মুখস্থ হৈ যাব। কেনেকৈ হ'ব? এই পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল, ইয়াৰ মাজেদি আমি এটা লাইন টানি দিওঁ। ঠিক আছে, এছ ফৰ আমি বুজাওঁ সাইন, এছ ফৰ আমি কি বুজাই দিওঁ? সাইন। ঠিক আছে, চি ফৰ আমি দিওঁ কছ, চি ফৰ আমি কি নাম দিওঁ? কছ। আৰু টি ফৰ নাম দিওঁ আমি টেন। ঠিক আছে, এতিয়া চোৱা, সাইনক আমি কি, সাইনৰ অনুপাতটো আমি পাই যালোঁ। সাইনৰ অনুপাত এই দুটাক পাহৰি যোৱা। এতিয়া সাইন, এছ ফৰ সাইন বুলি কৈছোঁ, সাইনৰ অনুপাতটো কি হ'ল? P/H। এতিয়া সাইন বুলি লিখিম সাইন থিটা। থিটা কিয় নাম দিছোঁ? থিটা মানে যিহেতু আমি পূৰা সম্পূৰ্ণ ওলোৱা নাই, সেইকাৰণে আমি ইয়াক থিটা নাম দি দিছোঁ। ঠিক আছে, সাইন থিটা ইজ ইকুৱেল টু কি হ'ব? P/H। ঠিক আছে, তাৰপিছত নেক্সট কছ কি হ'ব? B/H। কছ কি হ'ব? কছ হ'ব, কছ থিটা কি হ'ব? B/H। আৰু টেন কি হ'ব? টেন হ'ব P/B। P/B। ঠিক আছে, এতিয়া বাকী যি তিনিটা থাকিব ইয়াৰ উল্টা হ'ব। টেনৰ উল্টা হ'ব কট, টেনৰ উল্টা কি হ'ব? কট। টেনৰ উল্টা কট হ'ব, কট হ'ব B/P।
ঠিক আছে তাৰপিছত কছৰ উল্টা হ'ব sec h/b আৰু cosec উল্টা কাৰ উল্টা হ'ব cosec হ'ব সাইনৰ উল্টা cosec কি হ'ব h/p ইয়াতে চোৱা p মানে হ'ল পাৰপেণ্ডিকুলাৰ মানে যিটো কোণ থাকিব সেই কোণৰ বিপৰীত বাহু হ'ব পাৰপেণ্ডিকুলাৰ তাৰ মানে সাইন হ'ব যদি আমি সাইন a ধৰো সাইন a ধৰিলো সাইন টো হ'ব কি ইজ ইকুৱেল টু p/h p কোনটো হ'ব p হ'ব এইটো পাৰপেণ্ডিকুলাৰ বিপৰীত বাহুটো পাৰপেণ্ডিকুলাৰ হয়নে বিপৰীত বাহু পাৰপেণ্ডিকুলাৰটো হ'ব সো p/h তাৰ মানে সাইন a p/h মানে কি বুজাব b আৰু c bc হ'ব হয়নে নাই bc বাহু হ'ব bc ইজ পাৰপেণ্ডিকুলাৰ মানে bc বাহুটো আৰু তোমাৰ হাইপোটেনসিল মানে h ফৰ হাইপোটেনসিল অতিভুজ মানে কোনটো হ'ব ac হ'ব হয়নে অতিভুজ কোনটো হ'ব ac হ'ব ইয়াৰ অতিভুজ কোনটো ac এই কোণৰ সাপেক্ষে p/h sin a যেটো p/h হয় sin a আমি পঢ়লো p/h সো এই ত্ৰিভুজটোৰ p কোনটো হয় মানে পাৰপেণ্ডিকুলাৰ কোনটো হয় bc সো আমি লিখিলো bc p মানটো বলো bc আৰু এই ত্ৰিভুজটোৰ হাইপোটেনসিল মানে h কোনটো হয় h ac হয়নে ঠিক এদৰে এই কোণটোৰ এই ত্ৰিভুজটোৰ আমি যদি আমি cos ওলাব যাও cos a ওলাব যাও তে cos a কি হ'ব b/h হ'ব cos b/h cos হ'ব b/h সো যেহেতু cos হ'ব b/h তে b/h b মানে বেস কোনটো হ'ব ab এটো হল বেস ab সো ab বাই কি হ'ব হাইপোটেনসিল কোনটো হ'ব ac এটো হ'ব কষ্ট তাৰ পিছত tan কোনটো হ'ব tan a কি হ'ব tan a হ'ব আমি p/b মানে পারপেন্ডিকুলার বাই বেস tan a হ'ব পারপেন্ডিকুলার এই পারপেন্ডিকুলার মানে BC বাই AB হয় না ঠিক এদৰে ইয়াৰ আমি কট হ'ব কি কট যদি ওলাব বিচাৰো কট কি হ'ব কট আমি কি পঢ়িছো কট হল b/p হয় না b মানে বেস কি হয় বেস হল AB হল বেস হয় না আৰু p পারপেন্ডিকুলার কোনটো হয় পারপেন্ডিকুলার হল BC কট এতিয়া যদি sec ওলাও sec টু কি হ'ব sec a কি হ'ব sec a কি হ'ব যেটো এই কোণৰ সাপেক্ষে ওলাব sec a কি হ'ব sec a আছে আমি ইয়াতে আমি এইমাত্ৰ পঢ়িলো যে sec a ওলাল h/b sec a হল h/b সো h হল হাইপোটেনসি মানে AC আৰু h/b কি হয় sec h/b b মানে বেস AB b for AB ঠিক আছে cosec হ'ব কি cosec হ'ব কি cosec যদি ওলাব যাও cosec হ'ব cosec আমি কি বলো cosec হ'ব h/p মানে হাইপোটেনসিক কোনটো হয় AC বাই কি হ'ব h/p কৈছে পারপেন্ডিকুলার মানে BC সো আজি আমি এই সূত্ৰটো বিশেষকৈ মোৰ এই সূত্ৰটো
পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল সোণা চান্দি তল। এইটো যদি ভালদৰে মনত থাকে তেনেহ'লে তোমালোকে সাইন কস টেন কট সেক কসেক এই তিনিওটা ওলাব পাৰে। কেনেকৈ ওলালোঁ যে সাইনটো হ'ব কি P/H মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনচিভ। চ' পাৰপেণ্ডিকুলাৰ কোনটো হয় যিটো কোণ থাকিব। এতিয়া যদি ছাপ'জ আমাৰ বি কোণৰ চেক ওলাব দিয়ে বি কোণ এই কোণ বিটো যিটো আছে এই বি কোণৰ কাৰণে যদি আমাক সাইন ওলাব দিয়া হয় বি কোণৰ কাৰণে সাইন এতিয়া বি কোণৰ কাৰণে বেছ কোনটো হ'ব এ বি হ'ব হয়নে বি কোণৰ কাৰণে বেছ এ বি হ'ব কিন্তু পাৰপেণ্ডিকুলাৰ কোনটো হ'ব। এতিয়া যদি আমি বি কোণটোক যদি আমি এনেকৈ ধৰি লওঁ বি কোণটো ছাপ'জ বি কোণটো এ বি চিৰ কোণটোৰ বি কোণটোৰ বেছ কোণটো হ'ব বি চি বি কোণটোৰ বিপৰীত বাহু কোণটো হ'ব এ চি হ'ব হয়নে। এতিয়া কোন আমাৰ ত্ৰিভুজ মানে কোন সাপেক্ষে আমাৰ অতিভুজ মানে পাৰপেণ্ডিকুলাৰ আৰু হাইপোটেনচিভ আমাৰ চেঞ্জ হয়। চ' এইটো বিষয়ে মই নেক্সট ভিডিঅ'ত মই কোন চেঞ্জ হৈ যোৱাৰ লগে লগে কেনেকৈ আমাৰ অতিভুজ বা কোণৰ বিপৰীত বাহু বা ভূমি চেঞ্জ হয় তাৰ ওপৰত মই ভিডিঅ' বনাম। চ' বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল তোমালোকে যদি মোৰ এই চেনেলটোত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো অল অপশ্যনটো দবাই ৰাখা যাতে মই ৰিলেটেড যিকোনো ভিডিঅ' আপলোড দিলে তোমালোকে নটিফিকেশ্যন পাই থাকা। আৰু যদি তোমালোকক কিবা সুধিব লগা আছে কমেণ্টত জনাই দিবা। আৰু ভাইটি ভণ্টিসকল মই ত্ৰিকোণমিতি এই ভিডিঅ'টো এটা ছিৰিজত হ'ব। চ' তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা যাতে মোৰ কোনো ভিডিঅ' মিছ নকৰা ঠিক আছে। এইটো মোৰ ত্ৰিকোণমিতিৰ ওপৰত প্ৰথম ভিডিঅ' হয়। চ' নেক্সট ভিডিঅ'বিলাক অতি সোনকালে আহিব। চ' তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আজিলৈ আহিছোঁ।